প্ৰিয় বন্ধু, আজি মই আপোনাক পানী দি কেনেদৰে আনক বশীকৰণ কৰিব পাৰি, নিজৰ কাষত আনিব পাৰি সেইটো শিকাম। আচলতে এইটো হ'ল খুবেই আচৰিত এটা বশীকৰণ, কাৰণ পানী নিজে খাব লাগে আৰু বেলেগ বশীকৰণ হৈ যায়। এতিয়া আপুনি পানী খাব আৰু আপোনাৰ কাষত থকা বা দূৰত থকা কোনোজন যদি আপোনাৰ বশত আহে, তেতিয়াহ'লে খুব আচৰিত লাগে, নহয় জানো? সেইকাৰণে মই কৈছোঁ যে এইটো আচৰিত এটা বশীকৰণ। আপুনি পানী ল'ব লাগিব আৰু পানীখিনি আপুনি পান কৰিব লাগিব। কেনেদৰে পান কৰিব? এই পান কৰাৰ আগত অৱশ্যে এটা মন্ত্ৰ আপোনাৰ পাঠ কৰিব লাগিব। মন্ত্ৰটো হ'ল এনেধৰণৰ: ওম নম ক্ষিপ্ৰকৰ্মাণি অমুকিং মে বশ মানৈ স্বাহা। ইয়াত যিটো অমুকিং ইয়াত আপুনি আপোনাৰ কাংক্ষিত ব্যক্তিগৰাকীৰ নাম ল'ব আৰু মেটো মে থাকিব দিব। অমুকিং মে বশ মানৈ স্বাহা। ওম নম ক্ষিপ্ৰকৰ্মাণি অমুকিং মে বশ মানৈ স্বাহা বুলি পানীত ফুক মাৰি দিব আৰু সেই পানী আপুনি খাব। এনেদৰে 7 বাৰ পানী খাব নিজে। এনেদৰে কৰিলে আপোনাৰ কাংক্ষিত ব্যক্তি আপোনাৰ বশত আহিব। আৰু নিজে যদি নোৱাৰে তেতিয়াহ'লে আমাৰ কণ্টেক্ট নম্বৰ আছে 9365938282 নম্বৰত যোগাযোগ কৰক, তেতিয়াহ'লে আমি আপোনাৰ কাম নিশ্চয়কৈ কৰি দিব পাৰিম।